এইবাৰ শিৱৰাত্ৰি পূজাভাগ কৰিব নোৱাৰিলোঁ, গতিকে মেলা চাবলৈকে অলপ ওলাই আহিলোঁ। আহিয়ে এয়া মামীয়ে কটাৰী, তাৰপিছত কোৰ আৰু কিবাকিবি দৰকাৰী ল'বলগীয়া আছিলে বুলি ক'লে। গতিকে মই ইয়াতে ৰৈ আছোঁ, মই টিকলিয়ে, আৰু চাই আছোঁ মানুহবিলাক বহুত দিন অহা নাই এনেকৈ মেলালৈ। তো মেলাৰ কাৰণে এনেকৈ চাইছোঁ আৰু কি ওলাইছে, কি নাই ওলোৱা। এয়া বাচন বৰ্তন ওলাইছে, এফালে বেগ যে ঢেৰ ওলাইছে দেই, আৰু এনেকুৱা সৰু সৰু ভগৱানৰ মূৰ্তিবিলাক। গতিকে আৰু ফটো, তাৰপিছত আৰু এইবিলাক খেলা বস্তু, বহুত খেলা বস্তু ওলাইছে দেই এইবাৰ। তাৰপিছত এইবিলাক আৰু একশ কাপোৰ, তাৰপিছত এইবিলাক পুতলা, ছফ্ট টয়ছখিনি। ASTCৰ পৰা এইফালেদি আহিলে যাবলৈ অলপ সুবিধা হয়, মানে ভিৰটো অলপ কম হয়। গতিকে সুবিধা যেতিয়া হয়, লাহে লাহে বস্তুবোৰ চাই যাব পাৰি। আৰু এইফালে এইখিনি ইমান ধুনীয়া ফুল ওলাইছে। পিছে ফুল লোৱা নাই বাৰু, মই এনেই ভিডিঅ'টোহে কৰিছোঁ। তাৰপিছত এইখিনি অলপ কাপোৰেই আছে চাগে, এইফালে অলপ কাপোৰেই, চেণ্ডেল, তাৰপিছত পুতলা, সেইখিনি অলপ লং ফ্ৰকৰ পুতলা আছিলে। আহোঁতে এয়া পিছে গধূলিয়ে হ'লহি, আৰু আহি এই দৌলৰ পৰা এনেকৈ লেফ্ট ছাইডে ভাবিলোঁ গৈ পেলাই আকৌ বৰ্ডিং ৰোড হৈ এনেকৈ আকৌ নতুনকৈ কিবা মাছৰ এটা মানে একুৱেৰিয়াম টাইপৰ ওলাইছে, যিহেতু বহুত ভিডিঅ'ত আপোনালোকে চাগে দেখিছে। তো সেইটো ফালে যাম বুলি ভাবিলোঁ। আৰু এইফালে এয়া বেলুন একেবাৰে ডিজাইনৰ বেলুন, লাইট লগা বেলুন। আমাৰ দিনত পিছত এনেকুৱা টাইপৰ ইমান বেলুন নাছিলে, একদম লাইট টাইপৰ। আৰু এইফালে পানীপুৰি, জেলপিও আছে, আৰু ভাঙৰ লাডু আছে, পিছে নোহোৱা নহয় দেই। আৰু আহি এয়া জুবিনদাৰ স্মৃতিত এয়া জুবিনদাৰ মায়াবিনী গানটো লগাই থোৱা আছিলে। আমি নিজৰ কৰ্মব্যস্ততাৰ মাজত যিমানেই আগবাঢ়ি নাযাওঁ কিয়, তেওঁৰ এই মায়াবিনী গানটো শুনিলেই আজিও থমকি ৰওঁ। বেলুন নানা ৰঙৰ কিচিম ধৰণৰ বেলুন। খোজকাঢ়ি আহি ভাবিলোঁ কিবা এটা খাই লোৱা যাওক। ৰ'লোঁ আৰু ৰৈ মেলি চাওমিনকে অৰ্ডাৰ কৰিলোঁ। পিছে তাত খাবলৈ ইমান মন নগ'ল, আৰু পেকিংকে কৰাই ল'লোঁ। এই দোকানখনত পিছে একদম ডিজাইনৰকৈ মানে পূৰা ষ্টেপ দি দিছে, গাড়ীখনৰ ওপৰতে উঠি বহি খাব পৰা মানে এটা সুবিধা কৰি দিছে। আৰু টিকলিয়ে ল'লে এইটো চিকমিক লাইট জ্বলি থকা, কি বুলি কয় নাজানো আৰু, ভালেই লাগিছে। পিছে বেলুনো নহয়, প্লাষ্টিক টাইপৰ। আৰু সিহঁতি গ'ল মানে কি বুলি ক'ম, একুৱেৰিয়াম যিটো আহিছে সেইটো চাবৰ বাবে। আৰু মই বাহিৰতে ৰ'লোঁ। পিছে ইমান ধূলি, বাহিৰত ৰৈছোঁ যদিও মোৰ চাবলৈ ইমান এটা মন নগ'ল। গতিকে মই বাহিৰতে ৰৈ পেলাই মানুহকে চাই আছোঁ। বহুত ধূলি, গতিকে মাস্কখন লগাই ল'লোঁ। আৰু মই বাহিৰৰ ছাইডটোকে দেখাই দিছোঁ, ভিতৰটো নাই দেখুওৱা। আপোনালোকে মানে বহুতৰে ভিডিঅ'ত হয়তো দেখিছেই। মহাশিৱৰাত্ৰিৰ দিনটো আজি এনেকৈয়ে পাৰ কৰিলোঁ। আগলৈ আকৌ লগ পাম, বাই বাই।